ঘৰত পত্নী থৈ ধাবাত অনৈতিক কাৰ্যত লিপ্ত হৈছিল নাৰীদেহৰ যুৱতীৰ সৈতে। সেই ধাবাত চলিল আৰক্ষীৰ অভিযান। এতিয়া ঘৰত পত্নী থৈ অহা স্বামী লকআপত। পত্নীয়েও দিলে এজাহাৰ। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ বৰগাটত। শনিবাৰে বিয়লি নগাঁও সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত বৰগাট বাইপাছত লাভলী ধাবা আৰু আদৰণি ধাবাত নাৰীদেহ ব্যৱসায়ীৰ বিৰুদ্ধে চলিছিল অভিযান। অভিযানত 6 গৰাকী যুৱতীৰ সৈতে 3জন যুৱকক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ এই অভিযানৰ বাতৰি নিউজত সম্প্ৰচাৰিত হোৱাৰ পিছতেই আৰক্ষীয়ে আটক কৰা জাজৰি বৰমণিপুৰৰ আনিছুজ্জামানৰ পত্নীয়ে দেখা পোৱাৰ লগে লগে পত্নী সদৰ থানাত উপস্থিত হৈ স্বামীৰ ওপৰত এক এজাহাৰ দাখিল কৰে। এজাহাৰত স্বামী আনিছুতে পত্নীক বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰাৰ লগতে অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্ক কৰা স্বামীক যাতে আইনমতে শাস্তি প্ৰদান কৰে তাৰ বাবে দাবী জনায়।